ওয়েলকাম বন্ধুসকল টেক আসামত আপোনালোকক স্বাগতম জনাইছো আৰু আজি আন এখন নতুন টিউটোৰিয়েল ভিডিও আৰম্ভ কৰিছো বন্ধুসকল আজি আপোনালোকক শিকাম যে কেনেকৈ বন্ধ হৈ যোৱা সুইপ কল আপোনাৰ মোবাইলত পুনৰ ঘূৰাই আনিব পাৰিব বন্ধুসকল সেটিংটো জানিবলৈ আপুনি গোটেইখিনি ভিডিও চাওক তেতিয়াহ'লে আহক ভিডিওখন আৰম্ভ কৰো বন্ধুসকল ইয়াৰ প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ফোন মেনুত যাব লাগিব এয়া ফোন ইয়াত চাওক কন্টেক্টস ইয়াত আপুনি হুফালে সুইপ কৰি দিলে নম্বৰ এটা যদি আপুনি সুইপ কৰি দিয়ে তেতিয়াহ'লে কলটো কানেকশন হৈ যাব কিন্তু ইয়াত চাওক হুফালে সুইপ কৰি দিয়াৰ লগে লগে এটো ফেভাৰাইটত গুচি যায় তাৰমানে সুইপটো অলমোস্ট কাম নকৰা হৈ গৈছে বন্ধুসকল যেহেতু এন্ড্ৰইড ফোনত হুফালে নম্বৰত সুইপ কৰি দিলে কলটো কানেকশন হৈ যাব আৰু বাফালে সুইপ কৰি দিলে মেছেজত মানে মেছেজ পত্ৰ অপশনটো আহি যাব কিন্তু ইয়াত চাওক হুফালে সুইপ কৰি দিলে বাফালে গুচি বাফালে সুইপ কৰি দিলে হুফালে গুচি যায় তো এইটো সেটিং আপুনি যদি এক্টিভ কৰি বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব প্ৰথমতে আপুনি ওপৰত চাওক মোৰ নামৰ অপশনটো আছে ইয়াত ক্লিক কৰক তাৰপিছত বন্ধুসকল ইয়াত তিনিটা অপশন আহিছে ইয়াত সেটিংত ক্লিক কৰক সেটিং তাৰপিছত ইয়াত চাওক সুইপ টু কল অর সেন্ড মেছেজ এটো এক্টিভ কৰি দিয়ক এটো ইনেবল কৰি দিয়াৰ লগে লগে এতিয়া পৰীক্ষা কৰি চাওক বন্ধু এই চাওক কলটো লাগি গৈ আছে কানেকশন হ'ব ধৰিছে এটো মেছেজও হৈ আছে সোফালে মাৰিলে কল কানেকশন হ'ব আৰু বাফালে মাৰিলে এটো মেছেজত কানেকশন হ'ব বন্ধুসকল আজিৰ টিউটোৰিয়েল ভিডিও ইমান লৈকে আৰু যদি আপোনালোকৰ এখন ভিডিও ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক মন্তব্য দিয়ক কমেন্টৰ সহায়ত শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক মোৰ এই সৰু চেনেল